তো হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। বহুদিনৰ মূৰত ভিডিঅ' দিম বুলি ভাবিছোঁ। এয়া দেখিছে, মই ৰাস্তাৰ পৰা গাড়ীত উঠি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ আমি যাই আছোঁ সোণাপুৰৰ কিবা এখন ৰিজৰ্ট বা ৰেষ্টুৰেণ্টত যাই কিনে আমি খাম। ঘৰতনো আৰু কিমান খাই থাকিম, সেইবাবে ভাবিলোঁ আমি গোটেইকেইটা ওলাই যাই কিনে বাহিৰত খাই আহোঁ। তো বলকচোন ক'ত যাওঁ, কি কৰোঁ। বেছি ভিডিঅ' কৰা নাই, অলপ ভিডিঅ' কৰি ৰাখিছোঁ। আমি খালেইতো নহ'ব, গাড়ীকো খুৱাব লাগিব, সেইকাৰণে পেট ভৰাই ল'লোঁ। তো এয়া কাকৈ চুপা চুপ লৈ পূৰা বাপেকৰ লগত বহি আছে, এফালে মই। তো এয়া আমি আহি পালোঁ সোণাপুৰতে থকা দিচাং ৰিজৰ্টলৈ। ৰাতি আহিছোঁ যিহেতু ভাল নাজাৰা নাপাম, অকল খোৱাৰ উদ্দেশ্য লৈ আহিছোঁ, ঘূৰা ফুৰাৰ কাৰণে অহা নাই। তো চাই লওকচোন বাৰু অকণমান ভিডিঅ'টো। এয়া ককাকে কাকুক জুলাই আছে, আৰু ইয়াতে আছে দেশতকৈ মোমাই ডাঙৰ নহয়, মানে বীৰ লাচিত ফুকনৰ মূৰ্তিটো ইয়াতে আছে। তো ৰিজৰ্টখনত আজি প্ৰথম গৈছোঁ, যাই কিনে বহুতেই ভাল লাগিল। তো এয়া মই কি অৰ্ডাৰ দিছে চাই আহোঁ। এফালে ককাকে কাকুৰ লগত খেলি থাকক। তো এয়া ৰিজৰ্টখন অকণমান দেখাই দিছোঁ, যিহেতু আন্ধাৰ সেইবাবে অকণমানে দেখাব পাৰিছোঁ। কেতিয়াবা দিনত যাম আৰু নিশ্চয় আপোনালোকক ভালকৈ গোটেই ৰিজৰ্টখন দেখুৱাম বুলি আশা থাকিল। তো এয়া আমাৰ খানা আহি গ'ল, একদম চিম্পুল খানা। দেউতাৰ কাৰণে ভাত আৰু আমাৰ তিনিজনৰ কাৰণে ৰুটি দিছোঁ, মাংস, এয়া মিক্স ভেজ, এয়া মাছৰুম আৰু এয়া কণী। ঠিক আছে, তো আমি এতিয়া খাই লওঁ। তো এয়া পাপাকৰ লগত কাকৈ বহি লৈছে, খোৱা লোৱা হৈ গ'ল। এতিয়া আমি গোটেইকেইটাই যাবলৈ ওলাইছোঁ। ইয়াতে গেম জ'নো আছে, কিন্তু যিহেতু আমি ৰাতি আহিলোঁ সেইবাবে সেইবোৰ বন্ধ আছিলে। তো এদিন দিনত কাকুক লৈ আহিম, সি খেলি ভাল পাব। তো এয়া আমাৰ গোটেইকেইটা তো যাবলৈ ওলালোঁ। ৰিজৰ্টখনৰ নাম এবাৰ কৈ দিছোঁ, দিচাং ৰিজৰ্ট। সোণাপুৰৰ ফালে গ'লে ডাঙৰ ডাঙৰ আখৰেৰে লিখাই আছে, আপোনালোকে দেখা পাব। আহিব, খানাবোৰ বিৰাট টেষ্টি হয়। তো আহি ভাল লাগিল, এদিন দিনত আহিম আৰু ভাল লাগিব। তো এয়া উভতাৰ বাটত। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সৰুকৈ এটা ভিডিঅ' বনালোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।